নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভাল নহয় নিশ্চয়। মোৰ ভালেই বাৰু। এইফালে ৰাতিপুৱাতে ল'ৰাৰ যিহেতু স্কুল সোনকালৰ পৰা হৈছে, তাক ধুনীয়াকৈ পঠিয়াই মেলি লৈ পেলাই এইফালে চাহ একাপ খাবলৈ বুলি ল'লোঁ। এইফালে ধুনীয়াকৈ আজি মানুহজনো ঘৰতে আছে, যিহেতু বৰষুণে যিহেতু এৰাই নাই আজি। এইফালে পৰঠা বনাই আনিলোঁ। তাৰপিছতে এইফালে ধুনীয়াকৈ একাপ চাহ বনাই পেলাই ধুনীয়াকৈ খাই লৈছোঁ। খায়ো আছোঁ, মনটোও বেয়া লাগি আছে। ল'ৰাটোক বৰষুণতে পঠিয়াই দি বৰষুণ যাক দি দিলে যে, সি যোৱাৰ পাছতহে বৰষুণ দিছে বাৰু। তাৰপিছত এইফালে ভিডিঅ' আকৌ কৰা নহ'লে আৰু। এইফালে আকৌ ল'ৰা আহিলে দিছেনে, সি আহিলতহে মনটো ভাল লাগিছে। আজি ইমান ডাঙৰ বৰষুণ দিলে। বৰষুণ এনেকুৱা বতৰ বেয়া হ'লে ল'ৰা ছোৱালী ঘৰত নাথাকিলে, ল'ৰা ছোৱালী বুলি নহয়, ঘৰখনৰ গোটেইকেইটা ঘৰত থাকিলেই ভাল লাগে, নহয়নে বাৰু? সি আহি যেন তেন কৰি আহি পালেহি। তো এতিয়াহে মনটো ভাল লাগিছে। তাৰপিছত আৰু ভিডিঅ' আকৌ নকৰিলোঁ আৰু ল'ৰাক ভাত পানী। কি কৰি আছে? এইফালে এতিয়া মই আবেলি একদম দিনটো মূৰ চুৰ মূৰ চুৰ নেআচুৰিলে, এতিয়া অকণমান মূৰটো আচুৰিয়ে মেলি এয়া বাহিৰলৈ বোলো অকণমান ওলাই যাওঁচোন। বৰষুণ চৰষুণ দি থাকিলে কাম চাম কৰিবলৈ মনেই নাযায়। একদম নিজক যে একদম যত্ন ল'বলৈ মন নাযায়, বতৰটো বেয়া হৈ থাকিলে এনেকৈ। আজি যে একদম নেৰানেপেৰাকৈ বৰষুণ, ল'ৰাকো তাতে পঠিয়াই দিলোঁ। পঠিয়াই পেলাই ইমান বেয়া লাগিছে। ঘৰত ল'ৰা ছোৱালী নাথাকিলে বৰষুণ চৰষুণ দি থাকিলে মনটো ভাল নালাগে, নহয়নে বাৰু? তাৰপৰা এতিয়া আবেলি সময়ত ইমান কিবা এটা খাওঁ খাওঁ লাগি আছে। তাকে ভাবি আছোঁ কিনো খাওঁ, কিনো কৰোঁ। তেনেকৈ বুলি সেয়া ওলাই মেলি আহিছোঁ বাহিৰলৈকে। বুট কেইটামান পিছে বইল কৰি থৈ আহিছোঁ। বুটকেইটাও ভাজিম, কিবা কিবি কিবা এটা তাকে। তেনেকুৱা কিবা জ্বলা কিবা কিবি এটা খাবলৈ মন গৈ আছে। তাকে ব'লকচোন বাৰু কি কৰোঁ, আগলৈকে চাই থাকক ভিডিঅ'টো শেষলৈকে। বহুত দিনৰ মূৰত ভিডিঅ' এটা বনাবলৈ লৈছোঁ। এতিয়া লাগিছে চাওকচোন গাইছ, একদম খোৱাতহে বল আৰু। এইফালে এজোপা নল টেঙা, এজোপা চিনি পাইছেনে বাৰু কি হয়? নল টেঙা হয়। মানুহজনে ইয়াতে ৰুই থৈছে, হৈছেগৈ আৰু। খাবলৈ পিছে বিৰাট টেষ্টি হয়। মাছৰ জোল খাবলৈ বেলেগ টেষ্টি হয় আৰু। এইফালে আকৌ আবেলি বুট বইল কৰি থৈছিলোঁ বুলি কৈছিলোঁ যে, এই বুটখিনিকে অকণমান পিঁয়াজ আৰু জলকীয়া দি ভাজিলোঁ। এনেকুৱা বতৰ চতৰ বেয়া হৈ থাকিলে কিবা এনেকুৱা অলপ কিবা এটা খাবলৈ মন যায়, নহয়নে বাৰু? বেলেগ একো বনাই থাকিবলৈও মন নগ'লে, এনেকৈয়ে ইয়াকে বনালোঁ অকল। এইফালে আকৌ আমাৰ ঘৰত যে বেমাৰে আৰু লগ নেৰিবই নেকি। চববিলাকৰে এটা এটাকৈ পৰি পৰি দিছেনে। এয়াহে বাবা আকৌ ভাল হৈছিলেহে, ডক্তৰক দেখুৱাই মেলি দৰৱ চৰৱ খাই 5 দিনমানৰ কাৰণে দৰৱ দিছিলে। খাই মেলি আকৌ দেখিছেনে, ভাল নহ'লেই আকৌ এয়া পৰিলে। কি যে কৰিম নহয়। এইফালে ল'ৰাই কিবা আঁকি থৈছিলে, তাকে আচলতে ভিডিঅ'টোত দেখাইছিলোঁ। এইফালে লৰালৰিকৈ বাবাৰ কাৰণে ৰুটি আৰু ভাজি বনালোঁ। দৰৱ খাব লাগিব বুলি। ভাতটো এনেও যিহেতু আজি বহুত কেইদিন খাবলৈ মনেই কৰা নাই। এইফালে ৰুটি ভাজিকে বোলো বনাই পেলাই দিওঁচোন। পিছে এওঁনো ক'ত ৰুটি এটাহে খাব, ভাজি চাজি নাখায়। এইফালে এয়া দেখিছে নহয়, একেবাৰে দুৰ্বল হৈ গৈছেগৈ নেখায় নেখায়। কি যে হ'ব নহয়, গোটেই বেমাৰখিনিয়ে যেন আমাৰ ঘৰলৈহে আহিছে। মা খোজা এইফালে বাবাক খাবলৈ দি গোটৰ কিবা এটা চাবলৈ আছিলে, তাকো চাই লৈছিলোঁ। আচলতে ভিডিঅ' ক্লিপটো কৰি ৰাখিছিলোঁ কাৰণে সেই ভিডিঅ' ক্লিপটো দি দিলোঁ। তাৰপিছত ইয়াত সামৰি মেলি আকৌ আজি আমিও বোলো ৰুটিকে খাম বুলি, এইফালে আমালৈও আজি ৰুটিকে বনালোঁ আৰু। কিন্তু ঘৰখনত মানুহ আমি 4টানো কিনো ভাগ ভাগকৈ বনাই থাকিম, নহয়নে বাৰু? সেইকাৰণে ইয়াৰ ৰঙালাও ভাজি বনালোঁ আৰু ৰুটি, বেলেগ একো বনোৱাই নাই। নবনালোঁ আৰু, বনাবলৈ মনো নগ'লে। ৰুটি বনাই পেলাই সকলোৱে এনেকৈয়ে খাই দিলোঁ। আৰু ঘৰখনত এটা যেতিয়া গা চা বেয়া হৈ থাকে নহয় কোনোবা এটা, তেতিয়া গোটেই সোপাই কিবা যেন খাবলৈ মন নোযোৱা নিচিনা হৈ যায়, নহয়নে বাৰু? গোটেইকেইটাই ভাল মনেৰে খালে ভাল লাগে আৰু মন চনবিলাক। তাৰপৰা এনেকৈ আৰু আজি ৰাতি এয়া ৰুটি হৈয়ে গ'ল। সেয়া পিঁয়াজ কাটি ল'লোঁ আৰু সেই ৰঙালাও ভাজি বনালোঁ। তেনেকৈ আৰু খাই দিলোঁ। ঠিক আছে তেতিয়া, আজিলৈ গুড নাইট সকলোকে। বাই বাই। নতুন এটা ভিডিঅ'লৈ আকৌ লগ পাম।